কত বাঘ কাটছো ইয়াতে আকলাই ভাল কথা নকপিয়া ইয়াতে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ আনিটো নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। মানে আপোনালোকে দেখা পাই আছে, এয়া হৈছে লাইনত তার। এইবিলাক লাইনত তার ইয়াতে পৰি আছে এই প্ৰকাণ্ড বাঁহ, মানে এই চুপ মানে কি ৰাস্তাৰ কাষৰ বাঁহ, আৰু ইয়াতে পৰি আছে তাৰত বাঁহ। আৰু এই কামটো গাইছ আমাৰ নে বিদ্যুৎ বিভাগৰ কাম, এইটো কথা কিন্তু আমি নাজানো। কিন্তু মানে আমাৰ ইয়াতে গাঁৱত কি হৈছে গাইছ, মানে কি বাঁহ যদি পৰি যায় বিদ্যুতৰ তাৰত, তেনেহলে আমি নিজে কাটিব লাগে। তো গাইছ এয়া আমাৰ ভাইটি এনেকুৱাকে পুৰা লাগি আছে কামত। কইলোৱা ই পৰহি বিয়া পাতছি গাইছ। তাৰপিছত মজামিল বাবু বহি আছো, আৰু ইয়াতে আমি ইয়াতে মানে কি বাঁহ কাটিবৰ কাৰণে আহিছো। মানে এনেকুৱাকে বাঁহ কাটি আছে, তো মই ইয়াতে ভিডিঅ' বনাই আছো। তো মানে কথাটো হ'ল, গাঁও অঞ্চল যিহেতুকে তেনেহলে তো বাঁহ চাহ অলপমান পৰে তাৰত, কিন্তু বিদ্যুৎ বিভাগৰ কোনো ধৰণৰ গুৰুত্ব নাই। 3 দিন লাইন নাথাকিলেও আমি নিজে বাঁহ যদি পৰে বাঁহ কাটি মৰিব লাগে, গাছত ঠানি পৰলি গাছত ঠানি কাটি মৰিব লাগে গাইছ। তো চাই থাকক, আৰু নেক্সট আৰু ক'ত ক'ত পৰি আছে আমি গোটেইখিনি মানে আজি মানে চাম, ক'ত ক'ত বাঁহ পৰি আছে। তো লগ লাগি গোটেইখিনি কাটিম। তো ভিডিঅ'টো চাই থাকক। এইটো আমাৰ বাইদেউ, এই মোৰ প্ৰধান শত্ৰু। এই মই ভিডিঅ' কৰি থাকিলে খালি হাই দেখো। গাইছ 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 একদম বিপদজনক অৱস্থাত আছে বাঁহ। একদম চাওক গাইছ, মানে বাঁহডাল ডাইৰেক্ট তাৰত পৰি গৈছে গাইছ। একদম বিপদজনক হৈ আছে, মানে এতিয়া মানে এনেকুৱা অৱস্থা হৈছে গাইছ। গাইছ 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 এই কেনে কৰে এই আলহামদুলিল্লাহ। হ'ব হ'ব আৰু হ'ব 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 গাইছ। ইস 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 ইয়ে মৰিল দে কেনা। আৰু আৰু এই গৰু মাহে এৰি কিয় দি থৈ দিয়ে, এইটো কাট দাম ৰানু কাল্লাটো। আয়ো গল দানাত পচি গাইছ গৰুৰ। ফাইনেলি আমাৰ এই চুপ বাঁহৰ মানে কি তাৰত যিমান পৰি আছিল, তো গোটেইখিনি কাটা হৈ গল। এতিয়া নেক্সট আৰু ক'ত আছে আমি গোটেইখিনি মানে কি আমি গোটেইকেইটা যাই চাওঁ, চাই কিনে আপোনালোকক দেখাই আছো দেই গাইছ। ক্লিয়াৰ বাঁহ চাহ পুৰা কাটি এটা পাল্টে দিলো, একদম ক্লিয়াৰ 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 কাট। তো এইখিনি একদম সম্পূৰ্ণ চাফা। তাৰপিছত আৰু নেক্সট বলক আমি যাই আছো। কত বাঘ কাটছো ইয়াতে আকলাই ভাল কথা নকপিয়া ইয়াতে। ভাইটি মই খুদ এৰে বাঘ কাটি নোহোৱা কৰি দিছে। আজি এনে 2 কাটানতে ইমান হাহাকাৰ। এইবাৰ তান্দৰ ফিনাকক লগালাক। মই কলো মই কাটাৰ কথাখিনি কৈছো, মই যিকেইডাল বাঘ কাটছো সেইকেইডালৰ কথা কৈছো। ভাইটি আৰু মই বহুত কাটছো ইয়াতে বাঘ, আগডাল কাটা নাই। বাঘ ইয়াতে পৰাৰ লগে লগে ভাইটি আৰু মই কাটো। এতিয়া আজি চাও, আজি তন্ধে আছা মজা মিল আছে, ভাইটি আছে, কলা আছে, নজল আছে, কাটছে কাট। জামাল আছে, 4টা চলি আছে। দৰকাৰ হলে কৰি দিম আৰু কি, বহুত দৰকাৰ। আমি 2জনে কাটো ভাইটি মই। এইটো লক্ষ্যই কৰা নাই একেদিন। তাৰমানে নহয় ভাইটি আৰু মই তাৰমানে বহি থাকিলে কেতিয়াবা চাংখানত পটকে লক্ষ্য কৰিলে বাঁহডাল কাটি দিয়া থকে কাটি দিয়া যায়, কিন্তু এইটো মানে লক্ষ্য কৰা নাই, আইডিয়াই কৰা নাই। হা ভাইটি ক তই সঁচা কথা ক। এই চাও বাবা কত কাটছো বা, আগডাল কাটা নাই। তই কিমান কাটছো হিচাপ নাই, হাংতা দি কত কাটছো তে। সঁচা কথাই আৰু এইটো বাঘ কাটা নাকটাক লৈ ইয়াতে বিতৰ্ক চলি আছে। আমাৰ দিনে বিয়া পাতা কৈ আছে, মই বোলে আগদিনো বাঘ কাটা দেখাই নাই। আৰু আমাৰ কুৰমাই কৈ আছে বাঘ কাটা বোলে মই আগদিনো দেখাই নাই। কিন্তু ভাইটি আৰু মই কাটছো, ভাইটি আৰু মই জানো। তো এহঁতে বাহিৰৰ মানুহ এহঁতে কেনেকে ক'ব পাৰব। তা আমি ইয়াতে বহি থাকো চাংখানত, আমি এই বাঘ কাটো ইয়াতে। এই যেন আগদিন বাঘ কাটি ফেলে লেবেল দিবি আছি। আমাৰ ঘৰৰ কাষতে আমি সদায় বাঘ কাটো, আমাক কবা আছি। মই তাতে নাযাওঁ আৰু লাইফত নাকটো মই ইয়াতে বাঘ পৰলিও নাকটো। ইমান বিজেতি মই বাঘ কাটছো না কচোন তই। হা তে তই তেতিয়া কাটা নাই বুলি কিয় ক তই। অ গাইছ মই আৰু জিন্দগীত তাতে বাঘ নাকটো বুলি ভাবছো। এনেকুৱা বেজেতি কৰছি তাৰমানে মই সহ্য কৰিব পৰা নাই। মোক বোলে আগদিনো দেখাই নাই বোলে বাঘ কাটা গাইছ। আৰু গাছৰ তাৰ নহয় পচি গেলিও মই ইয়াতে, মই সঁচা কথা কৈছো,
তে বাহ পৰি নহয় কিবা পৰি ছিঙি থাকিলেও মই জ্বৰে নেদাও এয়া মোৰ লাষ্ট কথা